হেল্ল' নমস্কাৰ, মই শিখা পুনৰবাৰ আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই বনাব লৈছোঁ কাচকলৰ সৈতে কঁঠাল গুটি। তেতিয়াহ'লে ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। এটা বাউলত আধা পানী লৈছোঁ আৰু আধা চামুচ হালধি, আধা চামুচ নিমখ দি মিলাই ল'ম আৰু ইয়াত মই কাচকল কাটি তিয়াই ৰাখিম যাতে কাচকলখিনি 1 ঘণ্টা 2 ঘণ্টাৰ কাৰণে ক'লা পৰি যাব নোৱাৰে। আৰু এয়া 4টা কাচকল লৈছোঁ, পুৰঠ কাচকল ল'ব তেতিয়া ভাল হয়। এয়া কাচকলখিনি মই ধুনীয়াকৈ বাকলি এৰুৱাই ইয়াক মই ধুনীয়াকৈ পিচ কৰি কাটি ল'ম আৰু যিখিনি মই হালধি দি নিমখ দি ৰাখি থৈছিলোঁ পানীখিনি তাতে কাচকলখিনি দি থ'ম। এয়া চাফা কৰি লোৱা 20টামান কঁঠাল গুটি আৰু এয়া ডাঙৰ পিঁয়াজ 2টা কাটি লৈছোঁ আৰু 2টা জলকীয়া, কেঁচা জলকীয়া আৰু আদা নহৰু পেষ্ট। এইফালে মই এখন কেৰাহী লৈছোঁ, কেৰাহীখনত 4 চামুচমান সৰিয়হৰ তেল লৈছোঁ। তেলখিনি গৰম হয় মানে এইখিনিতে মোৰ কেমেৰাটো অফ হৈ যোৱাৰ কাৰণে মই দেখাব নোৱাৰিলোঁ, ক্ষমা কৰিব। ইয়াত মই প্ৰথম তেলখিনি গৰম হোৱাৰ পাছত পাঁচফোৰণ দিলোঁ, পাঁচফোৰণ দি পিঁয়াজখিনি দি দিলোঁ আৰু এতিয়া ৰঙচুৱা হোৱালৈ ভাজি থাকিম। এইখিনি প্ৰায় ৰঙচুৱা হৈছে। এতিয়া মই আদা নহৰু পেষ্ট আৰু কেঁচা জলকীয়াকেইটা ইয়াত দি দিলোঁ আৰু আদা নহৰু গোন্ধটো যোৱালৈকে মই আকৌ এইখিনি ভাজি থাকিম। এইখিনি প্ৰায় মোৰ হৈ গৈছে, আদা নহৰুখিনিও ধুনীয়াকৈ গোন্ধ নাইকিয়া হৈ গৈছে। এতিয়া মই ইয়াত জিৰা গুড়ি আধা চামুচ জলকীয়া গুড়ি আৰু এইখিনি অকণমান মিলাই লৈ ইয়াত এচিকুট হালধি দিম, কাৰণ হালধি পানীত মই তিয়াই ৰখাৰ কাৰণে বেছি হালধি দিয়া নাই। আৰু এইখিনিতে আপোনালোকে যদি নিমখ দিব বিচাৰে দিব পাৰে, মই দিয়া নাই যিহেতুকে নিমখ পানীত তিয়াই ৰাখিছিলোঁ। আৰু এতিয়া মই কাচকলখিনি পানীৰ পৰা উলিয়াই কেৰাহীত দি দিছোঁ আৰু এইখিনি হালধি পানীখিনি মই ৰাখি থ'ম। পিছত এইখিনি হালধি পানীখিনি দি মই লৰাই থাকিম আৰু কঁঠাল গুটি কেইটাও ইয়াত মই দি দিছোঁ। এতিয়া ভালকৈ লৰাই ল'ম আৰু ভালকৈ লৰাই লৈ এতিয়া মই ঢাকোন দি ৰাখি দিম। 2 মিনিটমানৰ কাৰণে ৰাখিম, বেছি সময় ৰাখিলে জ্বলি যাব পাৰে। মই 2 মিনিটমানৰ কাৰণে ৰাখি দিছিলোঁ। এয়া আকৌ লৰাই দিছোঁ। এতিয়া মই হালধি পানী বা নিমখ পানীখিনি আছে যিহেতুকে তাত যদি আপোনালোকে পেলাই দিয়ে বা ৰাখি নথয় তেতিয়াহ'লে নৰ্মেল পানী দিব পাৰে। ইয়াত অকণ মই হালধি পানী দি লৰাই থাকিম। বেছিকৈ লৰালে কি হ'ব জানেনে, ইয়াত ভাঙি যায়, কাচকলখিনি ভাঙি যায় জানি, সেইটো কাৰণে মই বেছিকৈ লৰোৱা নাই, অকণ মাজে মাজে লৰাই দিছোঁ। আৰু আপোনালোকৰ যদি কঁঠাল গুটি নাথাকে তেতিয়াহ'লে আপোনালোকে আলু ব্যৱহাৰ কৰিব পাৰে, কাৰণ কঁঠাল যিহেতুকে বতৰৰ বস্তু, সেইকাৰণে আপোনালোকে কঁঠাল গুটি নাথাকিলে আলু ব্যৱহাৰ কৰিব পাৰে। 5-6 মিনিটমান ভজাৰ পাছত নিমখ পানী আৰু হালধি পানী দি ভজাৰ পাছত এতিয়া কাচকল আৰু কঁঠাল গুটি প্ৰায় সিজিছে। এতিয়া এইখিনি পানী নাইকিয়া হোৱালৈকে মই ইয়াক ফ্ৰাই কৰিম আৰু তাৰপিছত মই গেছ অফ কৰিম। এতিয়া লাষ্ট টাইমত মই আৰু এটা বস্তু দিম, ইয়াত অকণমান ঘৰত বনোৱা মই গৰম মছলা ইয়াত দি দিছোঁ, বেছি দিয়া নাই, অকণমান দিছোঁ। আৰু এতিয়া 1 বা 2 মিনিটৰ কাৰণে মই এনেকৈ লাহে লাহে লৰাই ভাজি থাকিম। আৰু যদি আপোনালোকে গৰম মছলা ব্যৱহাৰ কৰিব নিবিচাৰে তেতিয়াহ'লে আপোনালোকে পাঁচফোৰণ দিওঁতে দুখিলা তেজপাত আৰু গোটা জিৰা আধা চামুচ দিব পাৰে, তেতিয়া গৰম মছলা নিদিলেও কথা নাই। আৰু মোৰ কঁঠাল গুটিৰ লগত কাচকলৰ চব্জিখনো প্ৰায় হৈ গ'ল। আপোনালোকে ঘৰত প্লিজ ট্ৰাই কৰিব আৰু কেনেকুৱা লাগে মোক কমেণ্টত জনাব। এই চব্জিখন আপোনালোকে ৰুটিৰ লগত বা ভাতৰ লগত পৰিৱেশন কৰিব পাৰে। আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব। তেতিয়াহ'লে আজিলৈ ধন্যবাদ।